নমস্কাৰ জ্ঞানজুৰি জিকে চেনেলৰ পৰা মই আপোনালোকলৈ স্বাগতম জনালো। আজিৰ এই খণ্ডটিত মই প্ৰতিযোগিতামূলক পৰীক্ষাত আপোনালোকৰ সহায় হোৱাকৈ কিছুমান অতি আৱশ্যকীয় সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ যুগুতাই আনিছো। আশা কৰোঁ আপোনালোকে যথেষ্ট উপকৃত হ'ব। আহক তেনেহ'লে পলম নকৰি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে আমাৰ ৰাজ্যখনৰ নাম অসম কেতিয়াৰ পৰা হয়? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে আহোমসকলে ৰাজত্ব কৰাৰ পৰা। দুই নং প্ৰশ্নটো হৈছে অসমলৈ মানসেনা কোনে আনিছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে বদন বৰফুকনে। তিনি নং প্ৰশ্নটো হৈছে কোন আহোম ৰজাৰ দিনত শৰাইঘাটৰ ৰণ হৈছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দিনত। চাৰি নং প্ৰশ্নটো হৈছে শৰাইঘাটৰ ৰণত মোগল সেনাপতি কোন আছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে ৰামসিংহ। পাঁচ নং প্ৰশ্নটো হৈছে মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1858 চনৰ 26 ফেব্ৰুৱাৰীত যোৰহাটত। ছয় নং প্ৰশ্নটো হৈছে চীনা পৰিব্ৰাজক হিউৱেন চাং কোন ৰজাৰ দিনত অসমলৈ আহিছিল? এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত। সাত নং প্ৰশ্নটো হৈছে কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে নৰনাৰায়ণ। আঠ নং প্ৰশ্নটো হৈছে স্বাধীনতাৰ বাবে দেশৰ হকে প্ৰাণ দিয়া প্ৰথম অসমীয়া কোন আছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে পিয়লি ফুকন। ন নং প্ৰশ্নটো হৈছে ইংৰাজে কুশল কোঁৱৰক কেতিয়া ফাঁচি দিছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে 1943 চনৰ 15 জুনত। 10 নং প্ৰশ্নটো হৈছে অসমৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি আছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অৰুণোদয়। 11 নং প্ৰশ্নটো হৈছে বাহী কাকতখনৰ প্ৰথম সম্পাদক কোন আছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে লক্ষ্মীনাথ বেজবৰুৱা। 12 নং প্ৰশ্নটো হৈছে অসমৰ প্ৰথম দৈনিক বাতৰি কাকতখনৰ নাম কি আছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে দৈনিক বাতৰি। 13 নং প্ৰশ্নটো হৈছে অসমৰ প্ৰথম ইংৰাজী দৈনিক বাতৰি কাকতখনৰ নাম কি আছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে আসাম ট্ৰিবিউন। 14 নং প্ৰশ্নটো হৈছে অসমীয়াত প্ৰথম ছপা কৰা পুথিখনৰ নাম কি আছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে বাইবেল। 15 নং প্ৰশ্নটো হৈছে অসমত সৰ্বপ্ৰথমে কেতিয়া বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে 1948 চনত।
16 নং প্ৰশ্নটো হৈছে বিলাত যাত্ৰালৈ যোৱা প্ৰথম অসমীয়া কোন আছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে আনন্দৰাম বৰুৱা। 17 নং প্ৰশ্নটো হৈছে অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে শৰৎচন্দ্ৰ গোস্বামী। 18 নং প্ৰশ্নটো হৈছে অসম চুক্তি কেতিয়া স্বাক্ষৰ কৰা হৈছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে 1985 চনৰ 15 আগষ্টত। 19 নং প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি আছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে জয়মতী। 20 নং প্ৰশ্নটো হৈছে অসমত কোন জনগোষ্ঠীয়ে সৰ্বপ্ৰথমে ধান খেতি কৰিছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে বড়োসকলে। 21 নং প্ৰশ্নটো হৈছে ডিগবৈ তেল শোধনাগাৰটো কেতিয়া স্থাপন কৰা হৈছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে 1901 চনত। 22 নং প্ৰশ্নটো হৈছে ধলা শদিয়া দলংখন কোনখন নদীৰ ওপৰত অৱস্থিত? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে লোহিত নদীৰ ওপৰত। 23 নং প্ৰশ্নটো হৈছে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন কোন ঠাইত হৈছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে বেলগুৰি। 24 নং প্ৰশ্ন হৈছে অসম দিৱস কোন তাৰিখে পালন কৰা হয়? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে 2 ডিচেম্বৰত। 25 নং প্ৰশ্নটো হৈছে অসমৰ কোনখন ঠাই পক্ষী আত্মহত্যাৰ বাবে বিখ্যাত? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে জাতিংগা। 26 নং প্ৰশ্ন হৈছে কটন কলেজ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে 1901 চনত। 27 নং প্ৰশ্নটো হৈছে অসম আৰক্ষীৰ প্ৰশিক্ষণ কেন্দ্ৰ ক'ত আছে? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে গোলাঘাট জিলাৰ দেৰগাঁৱত। এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ থাকিল।